Letter code in reasoning question 2025 or 2026. Question: if UQMI is represented by the code SOKG, then count will be. ইয়াত কি ক'বলৈ বিচাৰিছে যে QUMI এই আৰ্টিকলৰ দ্বাৰা যদিহে এইটো হয় SOKG তেন্তে COUNT এইটোৰ কোড কোনটো হ'ব তেন্তে এইটোৰ কোড যদিহে এইটো হয় তেন্তে এইটোৰ কোড কোনটো হ'ব এইটো ওপৰত লিখিব লাগিব এইটো তলত লিখিব লাগিব ইয়াত লিখি আছো UQMI ইয়াৰ তলত এইটো লিখিম SOKG টো লিখিলো এইটোৰ যোগেদি এইটো কেনেকৈ পাইছো কোনটো লজিক ইউজ হৈছে ইয়াত এইটো বাহিৰ কৰিলে এইটো ওলাই যাব এইটো বাহিৰ কৰিব পাৰিম এইটো আগত চাও কেনেকৈ বাহিৰ কৰিছে এইটো যে ইউৰ লগত আৰু এছৰ লগত সম্পৰ্কটো কি কোনটো লজিক ইউজ কৰিছে ইউটো আমাৰ কাউন্ট কৰিব লাগিব 21 ত আছে 21 ৰ লগত যদিহে মই -2 কৰি দিও -2 কৰি দিলে কি পাম আমি 19 পাম 19 ত এছ আছে এটো মিলি গল q2 17 ত আছে 17 ৰ লগত যদিহে -2 কৰি দিও আকৌ কি পাম 15 পাম 15 ত কি আছে o আছে আৰু m কিমান নম্বৰত আছে 13 ত আছে 13 ৰ লগত যদি মাইনাস আকৌ 2 কৰি দিও তেন্তে কিমান পাম 11 পাম 11 ত কি আছে এটো পাই গলো আইটো 9 নম্বৰত আছে আৰু এটো লগত যদি আকৌ -2 কৰি দিও তেন্তে এটো কিমান নম্বৰত ওলাব 7 নম্বৰত কি আছে জি আছে এটো ওলালো এটো যোগেদি এটো পাইছো প্ৰত্যেকৰে লজিকটো কি হৈছে মাইনাস কৰিছে এটো কাউন্ট কৰি মাইনাস কৰিছে ঠিক একেটা পদ্ধতিত মই কাউন্টৰ কোডটো বাহিৰ কৰিম ইয়াত কাউন্টটো লিখি ললো COUNT কাউন্ট এই কাউন্ট C2 কি নম্বৰত আছে এটো জানিব লাগিব 3 নম্বৰৰ লগত যদিহে আমি -2 কৰি দিও কিমান পাম 2 কৰি দিলে কিমান পাম a পাম 1 পাম 1ত কি আছে a আছে গতি এটো পাই গলো O2 কি নম্বৰত আছে 15 ত আছে 15 ৰ লগত যদিহে -2 কৰি দিও কিমান পাম 13 পাম 13 ত আৰু কি আছে কোনটো আৰ্টিকেল আছে 13 ত m আছে গতি m টো পাই গলো u2 কিমান সিৰিয়ালত আছে u2 21 ত আৰু 21 ৰ লগত যদিহে আকৌ -2 কৰি দিও 2 কৰি দিয়াৰ লগে লগে কিমান হ'ব 19 হ'ব 19 19 ত আমি কি পাও s পাও গতি s টো পাই গলো n2 কিমান নম্বৰত আছে 14 ত আছে 14 ত আৰু এই 14 ৰ লগত যদি আকৌ মই -2 কৰি দিও কিমান হ'ব 12 ত আমি কি দেখিবলৈ পাও l দেখিবলৈ পাও গতি l টো পাই গলো ঠিক একেই পদ্ধতিত এটো t2 কিমান নম্বৰত আছে 20 ত আছে 20 ৰ লগত যদিহে আকৌ -2 কৰি দিও কিমান ওলাব 18 ত কি আছে 18 ত কোনটো আৰ্টিকেল আছে r আছে r টো পাই গলো কিন্তু ইয়াত কোনটো ওলাল a m s l r এটো মিলি গল যে কোনটো আছে a m s l r option is the right answer a m s l r option is the right answer আশা কৰো তোমালোকে বুজি পালা ইনে ধৰণৰ ক্লাছবোৰ চাই থাকিবলৈ লাৰ্ণ উইথ এছডি তালুকদাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাঙ্কস ফৰ ওয়াচিং the class